তেওঁলোকে নিজৰ স্বাৰ্থ মুনাফা আদায় কৰিবৰ কাৰণে তেখেতলোকে নিজৰ সুবিধাৰ কাৰণে তেখেতলোকে নিজৰ স্বাৰ্থবিলাক এফালৰ পৰা তেখেতলোকে ল'বৰ কাৰণে ৰাজনৈতিক মুনাফাৰ কাৰণে তেখেতলোকে যে হিন্দু মুছলমানৰ ৰাজনীতি কৰি আছে এই কথাটো আমি বুজি পোৱা উচিত আৰু নমস্কাৰ মই উৎপল অসম বৰ্তমান সময়ত আপোনালোক সকলোৱে নিশ্চিতভাৱে দেখা পাইছে যে আমাৰ অসমখনত বৰ্তমান সময়ত শান্ত পৰিৱেশটো অশান্ত কৰিবৰ কাৰণে অশান্ত বাতাবৰণৰ তৈয়াৰ কৰিবৰ কাৰণে একাংশ লবিকেন্দ্ৰিক কিছুমান দল নাইবা কিছুমান গোট লগ হৈ কেনেকুৱা ধৰণৰ পৰিৱেশ পৰিস্থিতিৰ মুখামুখি কৰিব বিচাৰিছে বৰ্তমান সময়ত আপোনালোকে নিশ্চিতভাৱে দেখা পাই আছে যে গৰু আৰু গাহৰি মাংসৰ যি ৰাজনীতি এই ৰাজনীতিক লৈ যিদৰে পূৰ্বৰ পৰাই আমাৰ ৰাজনৈতিক দলসমূহে এক অসমৰ জনসাধাৰণক লৈ বা বিভিন্ন ধৰণৰ বিভিন্ন কথাবাৰ্তাবিলাকে অসমৰ ৰাইজৰ অসমৰ জনজাতি জনগোষ্ঠীসমূহৰ মাজত বিভেদকামী কিছুমান কথা কৈ বিভেদ সৃষ্টি কৰাৰ লগতে ইটো জাতিয়ে সিটো জাতিৰ ওপৰত ঘৃণা উপজাৰ দৰে কিছুমান কথাবাৰ্তা কৈ কিছুমান তৰল মন্তব্য কৈ অসমৰ জনগোষ্ঠীসমূহৰ মাজত জনজাতিসমূহৰ মাজত যিদৰে তেখেতলোকে ঘৃণাৰ এক চিন্তা চৰ্চা যিদৰে এক দুখিত বাতাবৰণ তেখেতলোকে তৈয়াৰ কৰিব বিচাৰিছে এয়া সঁচাকৈয়ে একেবাৰে লজ্জাবোধ কৰিবলগীয়া এটা বিষয় আৰু আমাৰ অসমৰ এটা কথা মই বুজি নাপাওঁ আমাৰ অসমৰ জনসাধাৰণবিলাক মূৰ্খ মানে একাংশ শব্দটো মই ব্যৱহাৰ কৰিছোঁ একাংশ জনসাধাৰণ মূৰ্খ নে একাংশ মন্ত্ৰী এমএলএ মিনিষ্টাৰ নাইবা ৰাজনৈতিক দলৰ তথাকথিত নেতাসকল মূৰ্খ এতিয়া আমাৰ অসমৰ জনসাধাৰণ কিছুমান একাংশ জনসাধাৰণে বাৰে লাগি আছে গৰু মাংস আৰু গাহৰি মাংসৰ ৰাজনীতি এইকেইদিন ছ'চিয়েল মিডিয়াত তুলপাৰ লাগি আছে এই বিষয়টো আমি এটা কথা চিন্তা কৰি চাইছোনে বাৰু এই যে গৰু মাংস বা গাহৰি মাংসৰ ৰাজনীতি এই যে হিন্দু আৰু মুছলমানৰ ৰাজনীতি এই ৰাজনীতি কেৱল মাত্ৰ এবাৰেই হৈছেনে এই যুদ্ধ কেৱল মাত্ৰ এবাৰেই হৈছেনে আপোনালোকে পূৰ্বৰ পৰা ইতিহাসবিলাক খুচৰি চাওকচোন অতীতৰ পৰা আপোনালোকে চাওক যেতিয়াই নিৰ্বাচন আহে নিৰ্বাচনৰ আগে হিন্দু আৰু মুছলমানৰ ৰাজনীতি গৰু আৰু গাহৰিৰ ৰাজনীতি যিদৰে তেখেতলোকে কৰি আহিছে এয়া কিন্তু অতিকৈ লাজ লগা এটা কথা আৰু একেবাৰে তাতকৈও লাজ লগা এটা কথা যে আমাৰ জনসাধাৰণে বুজি নাপায় আচলতে জনসাধাৰণক আমাৰ লোকসকলক টোপ দিয়ে কোনোবা নহয় কোনোবা ৰাজনৈতিক দলৰ নেতা যিসকল তথাকথিত নেতা যিসকলক কেৱল মাত্ৰ সস্তীয়া জনপ্ৰিয়তাৰ কাৰণে তেখেতলোকে বিভিন্ন ধৰণৰ তৰল মন্তব্য আগবঢ়ায় বিভিন্ন সময়ত সেইসকল নেতা মন্ত্ৰীৰ কথামতেই আমাৰ একাংশ জনসাধাৰণে যিদৰে এই যে গৰু মাংসৰ ৰাজনীতি গাহৰি মাংসৰ ৰাজনীতি এই যে হিন্দু বা মুছলমানৰ ৰাজনীতি এই ৰাজনীতিবিলাকৰ তেখেতলোকে ভৰি চেলেকি যে একাংশ নেতা মন্ত্ৰীৰ কথাত ভয় দি এই আমাৰ পৰিৱেশটোৰ বাতাবৰণসমূহ একেবাৰে ধ্বংস কৰিব বিচাৰিছে আমাৰ নৱপ্ৰজন্মৰ মাজত উঠি অহা নতুন প্ৰজন্মৰ মাজত যে তেখেতলোকে এক ঘৃণাৰ বাৰ্তা তেখেতলোকে প্ৰেৰণ কৰিছে এই বিষয়বিলাকে কিন্তু উঠি অহা প্ৰজন্ম নাইবা আমাৰ নৱপ্ৰজন্মক কিন্তু বিভিন্ন ধৰণে তেখেতলোকৰ চিন্তা চৰ্চাই হওক তেখেতলোকৰ মন নাইবা তেখেতলোকৰ পৰিৱেশটো যিহেতুকে বাতাবৰণটো তেখেতলোকৰ বেলেগ ধৰণে গতি কৰিছে তেখেতলোকে ইটো জনজাতিয়ে সিটো জনজাতিৰ মানুহক ঘৃণা কৰাৰ যি পৰিৱেশ তেখেতলোকে পাইছে এই পৰিৱেশে কিন্তু ভৱিষ্যত দিনত নাইবা অনাগত দিনত আমাক কোনো ৰাজনৈতিক দলে আমাক নোখোৱায় কিন্তু আমাৰ জাতি জনগোষ্ঠীৰ ভাইসকল আমি সকলো যিহেতুকে মিলি চলিব লাগিব গতিকে এই এনেকুৱা ধৰণৰ যিবিলাক ৰাজনীতি এই ৰাজনীতিবিলাকৰ পৰা আঁতৰত থকাটো উচিত মই ভাবোঁ আৰু হয় এই ভিডিঅ'টোত মোক বহুতে সমালোচনা কৰিব বহুতে বিভিন্ন কথা ক'ব যে মুছলমান বিৰোধী বা মুছলমানক ছাপোৰ্ট কৰি কি ক'ব বিচাৰিছে আচলতে মই সেইসকল মুছলমানকে ছাপোৰ্ট কৰিছোঁ যিসকল আমাৰ খিলঞ্জীয়া মুছলমান যিসকল আমি ভাই বুলি কোৱা হয় আমি সকলোৱে ৰাজনৈতিক মঞ্চত বিভিন্ন ধৰণৰ হিৰ ফুলাই ভাষণ দিয়া মন্ত্ৰী এমএলএৰ অভাৱ নাই আৰু জাতি জনগোষ্ঠীৰ মাজত হিন্দু মুছলমানৰ মাজত কাজিয়া লগোৱা ৰাজনৈতিক নেতাৰো কোনো ধৰণৰ অভাৱ নাই গতিকে আমি সকলোৱে এটা কথা বুজি পোৱা উচিত যে তেওঁলোকে নিজৰ স্বাৰ্থ মুনাফা আদায় কৰিবৰ কাৰণে তেখেতলোকে নিজৰ সুবিধাৰ কাৰণে তেখেতলোকে নিজৰ স্বাৰ্থবিলাক এফালৰ পৰা তেখেতলোকে ল'বৰ কাৰণে ৰাজনৈতিক মুনাফাৰ কাৰণে তেখেতলোকে যে হিন্দু মুছলমানৰ ৰাজনীতি কৰি আছে এই কথাটো আমি বুজি পোৱা উচিত আমি অতীজৰে পৰা আমি বাৰে হিন্দু মুছলমানৰ কাজিয়া বাৰে গাহৰি আৰু গৰু মাংসৰ যি বিতৰ্ক এই বিতৰ্ক কিয় বাৰে হৈছে আৰু কোন সময়ত হৈছে ৰাজনীতিৰ বা এই নিৰ্বাচনৰ আগৰ সময়কণত ঠিক আছে আৰু বাকী সময়ছোৱাত কি ঘূৰা ঘাৰ কাটি থাকে সেই ৰাজনৈতিক নেতাসকলে নেতা মন্ত্ৰীসকলে শুই থাকে এনে ক'ৰবাত ফুৰিব যায় নে কি কৰিব যায় তাত আমাৰ প্ৰশ্নটো আছে যে নিৰ্বাচন অহাৰ আগে হিন্দু মুছলমানৰ ৰাজনীতি কৰে গৰু মাংসৰ ৰাজনীতি কৰে গাহৰি মাংসৰ ৰাজনীতি কৰে এই কথা বতৰাবিলাকে কিন্তু আমাৰ ভৱিষ্যত প্ৰজন্ম নাইবা উঠি অহা প্ৰজন্মৰ মাজত এক উদ্বেগৰ সৃষ্টি কৰিছে ঘৃণাৰ পৰিৱেশৰ সৃষ্টি কৰিছে ঘৃণাৰ বাতাবৰণ তৈয়াৰ কৰা আমাৰ পৰিলক্ষিত হৈছে গতিকে উঠি অহা প্ৰজন্মটোক বিপথে পৰিচালিত কৰা যি কাৰ্য ইয়াক গৰিহণা জনাইছোঁ আৰু এনেকুৱা ধৰণৰ কিছুমান কুকাৰ্যৰ লগত যিবিলাক লোক জড়িত হৈ আছে তেখেতলোকক ধিক্কাৰ জনাইছোঁ আৰু এটা কথা স্পষ্টভাৱে ইয়াৰ পৰা কৈ দিব বিচাৰিছোঁ
যে যিসকল লোকে এই ঘৃণাৰ ৰাজনীতি কৰিছে বা নাইবা বোকা চেটোৱাৰ ৰাজনীতিৰ লগত জড়িত হৈ আছে নাইবা এই হিন্দু মুছলমান গাহৰি মাংস গৰু মাংসৰ লগতে আমাৰ এইবিলাকৰ লগত জড়িত হৈ উঠি অহা প্ৰজন্ম নাইবা নৱপ্ৰজন্মৰ মনত ঘৃণাৰ এক উদ্বেগ তেখেতলোকে সৃষ্টি কৰাইছে, তেখেতলোকে এক ঘৃণাৰ বাতাবৰণৰ পৰিৱেশৰ সৃষ্টি কৰিছে। সেইসকলক স্পষ্ট কথা কৈছোঁ যে এনেকুৱা ধৰণৰ মিছা ৰাজনীতি, এনেকুৱা ধৰণৰ ফটুৱা ৰাজনীতি, এনেকুৱা ধৰণৰ বোকা চেটোৱা ৰাজনীতি, এনেকুৱা ঘৃণাৰ ৰাজনীতিৰ পৰিৱৰ্তে যদি পাৰে আধ্যাত্মিকতা নাইবা মূল্যবোধৰ ৰাজনীতি কৰক, তেতিয়া আমি সকলো লগত থাকিম। আৰু মূল্যবোধৰ ৰাজনীতিৰ পৰিৱৰ্তে এনেকুৱা ধৰণৰ ভণ্ডামীবিলাক, এনেকুৱা ধৰণৰ গুণ্ডামীবিলাক, এনেকুৱা ধৰণৰ সস্তীয়া জনপ্ৰিয়তাৰ বাবে কৰা কিছুমান তৰল মন্তব্য আমাৰ উঠি অহা প্ৰজন্মৰ মাজত কেনেকুৱা ধৰণৰ চিন্তা চৰ্চাৰ তেখেতলোকৰ প্ৰসাৰিত কৰিব নাইবা এনেকুৱা ধৰণৰ কথা বতৰাবিলাকে কেনেকুৱা ধৰণৰ বাতাবৰণ তৈয়াৰ কৰিব, ইয়াত কিন্তু আমাৰ প্ৰশ্ন আছে।